আমাৰ ধুনুনে বিদায় দিবলৈ আহিছে ন ধুনুনৰ কান্দুৱে হৈ যায় আৰু নাকান্দিবা দেই ভালকে থাকিবা হয় নাই ভালকে থাকিবা বুলি কোৱা ধুনুক ভালকে থাকিবা বুলি কোৱা আকৌ কালিতে আহি পিনি মনটো বেয়াই লাগি আছে জানা নাই জাগিৰটো আহি পাই গ'লো সি 25 মিনিটমান লেট আছে কিন্তু কোনো কথা নাই গুৱাহাটীত আহি ৰৈ আছে এইখিনি পাওঁতে দেৰি নালাগে কিন্তু 2 নম্বৰ প্লেটফৰ্মত আছিলে তৎক্ষণাতে 1 নম্বৰ কৰি দিলে দৌৰা দৌৰিখন লাগিল যি কি নহওক উঠিলোঁ বাৰু ধুনীয়াকৈ আমি ক'ত শুই আছোঁ বিছনা আমি ঘৰত আছোঁ নেকি ঘৰত আছোঁ আমি এতিয়া আছোঁ ট্ৰেইনত হয় নাই গান গাবা আমি এতিয়া শুই গৈ আছো জুলি গৈ আছো একদম আৰামত গৈ আছো ন আজি যে বহুত দিনৰ পিছত মানে এনেকে জাগিৰোডত উঠোতে মানে নিজৰ ডব্বাটোত উঠিবলৈ পাৰিছো নহ'লে কিবা ক'ব পৰা গৈ মোবাইলতে গৈ থাকিব লগা হয় বিচাৰি থাকিব লগা হয় কি কৈছা ন কেলে বৰষুণ উলিয়াইছা মৰিগাঁৱৰ পৰা আহি পালোহি আহিলোঁ মৰিগাঁৱৰ পৰা 25 তাৰিখে আজি হৈছে 28 তাৰিখ আৰু এইকেইদিন মোৰ ভিডিঅ' কৰা হোৱা নাছিলে আজি ভিডিঅ'টো কৰিব লৈছোঁ আনফালে কুলফি শুই আছে এতিয়া 4:30 বাজিবলৈ হ'ল আৰু মই এতিয়া যাওঁ বজাৰলৈ যিহেতুকে কুলফিৰ 1 তাৰিখৰ পৰা স্কুল আছে আজি ইউনিফৰ্ম কিতাপ এইবোৰ দেউতাকে ল'লে স্কুলৰ পৰা মানুহজন গুচি গ'ল দিল্লী এজন অহাৰ পিছদিনাখনে মানে 26 তাৰিখে কিন্তু আমাৰ যোৱা হোৱা নাই আমি যাম আৰু কাইলৈ এতিয়া তাইৰ কাৰণে টিফিন পানী বটল শ্বুজ এনেকৈ কিবা কিবি মানে বস্তু কিনিবলৈ আছে সেইখিনিকে কিনোগে আনফালে মোৰ পাৰ্টনাৰ আহি আছে দুলীয়াজানৰ পৰা অঞ্জু দুইজনীয়ে লগ লাগি বজাৰ কৰোঁ আচলতে তিনিচুকীয়াত মই এনেকৈ বৰ বিশেষ বজাৰ বেলেগৰ লগত কৰা হোৱাই নাই আৰু সদায় একেলগে মানে বলচোন এইটো চাওঁ এনেকৈ কৰিব পৰা ধৰণৰ যেতিয়া সংগী পোৱা যায় বজাৰ কৰি ভাল লাগে তাকে এতিয়া টাইমখিনি বহুত বেছিয়ে হৈ গ'ল যিহেতুকে তাই অফিচৰ পৰা বাহিৰে আহি আছে সেইকাৰণে ধুমাধুম যাওঁ লগতে বোলো ভিডিঅ' কৰোঁ সেয়েহে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ বলক তেন্তে ভিডিঅ'টোলৈ আগবঢ়াওঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল আৰু বহুতেই কুলফি বটল টিফিন এইবোৰৰ বিষয়ে কমেণ্টো কৰে এতিয়া ক'ৰ পৰা লওঁ কি কৰোঁ গোটেইখিনি দেখাম যদি তিনিচুকীয়া বা কি হয় আপুনিও তাৰ পৰা ল'ব পাৰিব বলক যাওঁ বেগেই পাহৰিছিলোঁ বলক যাওঁ ক'লে কিটো হ'ব বাইদেউ ফোন কৰিছোঁ ক'ৰ পাইছেহি বা কাৰণ মই এইখিনি আকৌ যাব লাগিব অ'টোত তাৰপিছত তাক লগ পামগৈ এনেকৈ যেতিয়া বাহিৰত কেমেৰাটো লৈ মানে ওলাওঁ আজিকালি একেবাৰে নোহোৱা হৈ গ'ল এই বস্তুটো আগৰ দিনবোৰলৈ মনত পৰি যায় আৰু নকৰি অকণমান লাজ লগা যেনো লাগে অখোজা যেনো লাগে কিন্তু যেতিয়াই সুবিধা পোৱা যায় তেতিয়া আৰু নিজক আগৰ দিনলৈ ঘূৰাই আনিবলৈ বিচৰাটো ভালেই হয় দিয়কচোন এই অঞ্জু আহি পালেহি বজাৰ কৰিম এতিয়া পাৰ্টনাৰ পাই গ'লোঁ বজাৰ কৰা পাৰ্টনাৰ বহুত দিনৰ ইণ্টাৰেষ্ট আছিলে এইটো হয় নাই আৰু বা এতিয়া হেৰি বহুত ধুনীয়াকৈ পাতে অঁ জোতা হৈ গ'ল চিন্তা নাই দেই এনেকুৱা দোকান থাকিলে আহিব দোকানখনৰ নাম কি হয় মা বৈষ্ণৱী বেগ হৈ গ'ল কুলফুৰ কাৰণে এইটো বেগ ছাতি বজাৰ কৰা প্ৰায় হৈ গ'ল অঞ্জয় গ'লে ব'লা বোলে মিঠাই লওঁগৈ কাৰণ তাই আজি আমাৰ ঘৰত থাকিব মই বোলো ঠিক আছে তুমি মিঠাই ল'বা বাৰু এতিয়া এইখিনি মোৰ ফালৰ পৰা দুইজনীয়ে খাই লওঁ টাউনলৈ আহিলে যিহেতুকে মধুমিলনত কিবা এটা খোৱাটো মোৰ এটা অভ্যাস বজাৰৰ পৰা আহি চাহকাপ খালোঁ আৰু চাহকাপ খাই চিধা লাগি গৈছোঁ ৰন্ধা বঢ়াত আলু ফ্ৰাই হ'বলৈ দিছোঁ কুলফু তোমাৰ দুডু খাই নহ'লে কেলৈ নোখোৱা অঁ সেইবোৰ কৰি থাকোঁতে গৈছে চানা এই ৰাম পেলাই দিলা দুখিনি পেলাই দিলা ঠিক আছে আয়ু লাহেকৈ থ'ব লাগে ন এইফালে পিঁয়াজ কাটি গুচাই লৈছোঁ এইবোৰ হাঁহৰ মাংস আজি হাঁহৰ মাংস খাম এইফালে মায়ে আদা নহৰুখিনি গুচাই থৈ দিছিলে বাৰু আৰু আমাৰ ইয়াত চাওক বজাৰ দেখাম এতিয়া বজাৰ কি আনিলোঁ আমি এইটো হৈছে আমাৰ কুলফুৰ বেগ অঁ দেখাইছিলোঁ ন তেতিয়া অকণমান এইটো কুলফুৰ বেগ এয়া কুলফুৰ জোতা মা চোৱা এইযোৰ চোৱা সেইটো বটল হাতখন লিটু হৈ আছিলে যোৱা তুমি বেচিনত ধুবলৈ ট্ৰাই কৰাচোন পাৰিবা যোৱা অঁ নতুন বেগ মুখখনো ধুবা দেই
এইবোৰ হৈছে মোৰ প্ৰয়োজনীয় বস্তু পিন কাপোৰ চিলাই কৰিলে প্ৰয়োজন হয় মই এইকেইটা হেৰি নেইল পলিচ আৰু হেৰিয়াৰ মাৰ কাৰণে লগতে এযোৰ চেণ্ডেল এযোৰৰ বাৰু দাম কিমান হ'ব পাৰে আপোনালোকে কমেণ্ট কৰিবচোন দেই আইডিয়া কৰি আৰু যদি মানে দামটো মিলে তেতিয়া মই ক'ম আৰু হয় বুলি ৰিপ্লাইটোত মই টাব লৈ আহিলোঁ 3টা এখন মোৰ কলাত কোনে দিছে বৰপটি এইটো আমি আনিছোঁ কাপ কি আছিলে নামটো লোহিয়া ৰোড ন লোহিয়া ৰোডত যিখন মানে মিল্টনৰ দোকান আছে মা অম্বে বুলি তাৰ পৰা ল'লোঁ এইখিনি তাত বস্তুবোৰত ভালেখিনি ডিছকাউণ্ট দিয়ে মিল্টনৰ বস্তুখিনিত এইটো কাপ ল'লোঁ তুমি দুটা লৈছা তুমি 2টা পিচ লৈছা মই এটা লৈছোঁ আৰু মোৰ এইখন লৈছোঁ এখন ধুব লাগিব পুৰা গন্দা হৈ আছে আৰু কি আছে মই এইটো দি লৈছোঁ এইটো হেৰি আইতাক দিয়েগৈ হয় মামনি দত্ত আইতাক দিয়েগৈ পৰি যাব নভৰাও যোৱা এই ৰং চং কিবা আৰু এইখিনি হৈছে আমাৰ অঞ্জুৰ বস্তু এইবোৰ ডিব্বা আৰু কি আছিলে এইটো জোতা বটল বেগ আৰু সেইবোৰ কাপ সেইখিনি আছিলে আজি আমাৰ বজাৰ আৰু এতিয়া আমি এই আপোনাৰ হেৰিটো দেই তুমি স্কুল যাবলৈ ওলালা নেকি ঘূৰি দিয়া পেকটো ৱাও বটলটো ভাল লাগিছে দেই আৰু ছাতিটো ক'ত ছাতিটো লৈ লোৱা আকৌ ইছৰাম ছাতিটো নিজে মেলিলেহে ভাল লাগিব নিজে মেলিব আকৌ বন্ধ কৰি দিওঁ চাওঁ নিজে মেলিবা দেই ছাতিটো বাবা নতুন বেগ নতুন ছাতি বটল জোতা মজা হেল্ল' গাইজ ৰাতিপুৱাতে চাহ কাপৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ কালি শনিবাৰ দিনটো গুচি গ'ল একোৱে কৰা নহ'ল আৰু চাহৰ লগত নাৰিকলৰ লাডু ঘৰতে বনোৱা বাৰু কিন্তু চেনিৰে ভৰপূৰ আনফালে ড্ৰাই কেক কেইদিনমানৰ পৰা খোৱা বোৱাৰ ওপৰত অলপ খেলি মেলি হৈছে ঠিক কৰিব লাগিব আকৌ বিচনাবোৰ ঠিক কৰিবলৈ আছেই দেই আচলতে মৰিগাঁৱৰ পৰা আহি সকলোখিনি ঠিক কৰিম ভাবিছিলোঁ আৰু কালি শনিবাৰে দুলীয়াজান যোৱাগে কথা আছিল কিন্তু কুলফি স্কুল 1 তাৰিখৰ পৰা হেনো নহয় 21 এপ্ৰিলৰ পৰাহে হ'ব সেইকাৰণে সেইখিনি জেগাত আমাৰ অকণমান খেলি মেলি এটা বাঢ়ি যাব কাৰণ দুদিনমান দেৰি হ'ব যোৱা বিহুৰ পিছৰ পৰাহে সকলোখিনি ঠিক কৰিব পাৰিম আৰু এটা কথা বহুতে কমেণ্টত মোক সুধি থাকে যে মই কেনেকৈ খিনালোঁ বিশেষ একো নাই কৰা যিখিনি কৰোঁ সৰু কিছুমান টিপছ সেইখিনি বস্তু মই ভিডিঅ'ত শ্বেয়াৰ কৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ নিয়মিতভাৱে চাই থাকে তেনেহ'লে সেই বস্তুখিনি নিশ্চয় গম পাব পানী খোৱাত মানে গুৰুত্ব দিব আৰু লগতে মিঠা বস্তু এতিয়া মই নিজে বাৰু মিঠা খাবলৈ লৈছোঁ দেখাইছোঁ আপোনালোকক কিছুদিনৰ পৰা খেলি মেলি হৈছে সেইটো উপায় নাই মিঠা বস্তুটো কমাই খাব পেকেজিং ফুডবোৰ কমাই খাব ৰেডিমেড ফুডবোৰ পাৰিলে নাখাবই কেতিয়াবা কিছুমান বস্তু চলি যায় কিন্তু যদিহে আপুনি বেছিকৈ খিনাবলৈ চেষ্টা কৰি আছে তেন্তে নাখাব সেইখিনি ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকক মই চাহকাপ খাই লওঁ আনফালে বিচনা ঠিক কৰিবলৈতো আছে পেকিং চেকিং এইবোৰ টিফিন হটকেছ গোটেইবোৰ খিচিং মিচিং কালি ভৰাম বুলি বস্তুবোৰ উলিয়াই লৈছিলোঁ যিহেতুকে যোৱাটো নহ'লগৈ কেঞ্চেল হ'ল সেইকাৰণে ভৰোৱা নহ'ল আৰু ভৰাব লাগিব আনফালে ইয়াত টাবো লৈ আহিছিলোঁ সেইদিনাখন সেইবোৰ চব মানে আৰু চাই থাকক গানটো গাই দিয়া বয় চিকমাৰ পৰা গানটো গাই দিয়াচোন বয় চিকমাৰ পৰা গানটো গাই দিয়া নাচি ৰাতি একদম চিঞৰি গাই আছে আজি কাকো শুবলৈ নিদিওঁ আৰু এতিয়া দুপৰীয়া সাজত মই ৰান্ধিব লৈছোঁ পচলা গৰম আহিছে নহয় পচলা খাই কোনে ভাল পায় বাৰু এটা কথা সদায় মনত ৰাখিব যদিহে আপুনি আজিলৈকে ঘৰৰ পচলা নাই খোৱা কেৱল কিনাটো খাইছে তেনেহ'লে হয়তো পচলা আপুনি ভাল নাপাবও পাৰে কিন্তু যদিহে ঘৰৰ পচলাটো লগতে কাটি আনি খাই পাইছে নহয় আপুনি যে ভাল পাবই পাব ধুনীয়াকৈ কাটি লৈ গিলাচেৰে এনেকৈ মিহি কৰি ল'লোঁ পচলা খোৱাটো খুব বেছি ভাল আমাৰ কাৰণে বিশেষকৈ মোৰ দৰে যদি ইউৰিক এচিডৰ সমস্যা আছে তেন্তেতো আৰু ভাল পিঁয়াজ কাটি ল'লোঁ নহৰু অকণমান ল'লোঁ মচুৰ দালি ধুই ধুনীয়াকৈ টুকি ৰাখিলোঁ তেলত পিঁয়াজ আৰু নহৰুখিনি দি ভালকৈ অকণমান লৰাই লৈ এতিয়া পচলাখিনি দি দিছোঁ পচলাখিনি কিছু সময় ভাজি লৈ ইয়াতে মই দাইলখিনিও দি দিলোঁ আৰু এতিয়া নিমখ হালধি লগতে অকণমান জিৰা গুড়া দিছোঁ নিদিলেও চলে গোটেইখিনি ভালকৈ কিছু সময় ভাজি আছোঁ অকণমান ঢাকনো লগাই দিলোঁ এনেধৰণেৰে মচুৰ দাইলৰ লগত কেৰাহীত যদি আপুনি পচলা ৰান্ধি খায় নহয় কেনেকুৱা যে মজা লাগে মোৰ ভাল লাগে সঁচাকৈ আৰু ভাজ খোৱাৰ পিছত ধুনীয়াকৈ গৰম পানী দি দিলোঁ এতিয়া উতলিবলৈ ৰাখি দিম আমাৰ দাইল ৰেডি হৈ যাব
কুলফু শুই আছে আৰু বতৰটো কিছু উন্নত হ'ল বাৰু মাহঁত অকণমান খোজকাঢ়িবলৈ ওলাই গ'ল আৰু মই এতিয়া অকণমান বাহিৰলৈ যাওঁ আৰু আপোনালোকক দেখাওঁ আমাৰ বহু দিনৰ পুৰণা ফুল জালিখিনি এতিয়ানো কেনেকুৱা হৈ আছে। মই মাজতে মানে মৰিগাঁৱলৈ যোৱাৰ আগতে যেতিয়া আহিছিলোঁ ইয়ালৈ সেইবাৰ বৰষুণৰ বতৰৰ মাজতে অকণমান ঠিক ঠাক কৰি থৈ গৈছিলোঁ ফুলখিনি বাহিৰৰ মানে সন্মুখৰখিনি অকণমান তাকে দেখাওঁ আৰু লগতে মই মৰিগাঁৱৰ পৰা অনা ফুল এডাল 1 বছৰ হ'ল বাৰু ৰোৱা সেইডাল কিমান ধুনীয়াকৈ ফুলিলে সেইটো দেখাম। কিন্তু এতিয়া ফুলখিনি অলপ মৰহি যোৱাৰ নিচিনাই হ'ল বাৰু তথাপিও আহক দেখাওঁ। ইয়াত মই এডাল কাঠৰ ষ্টেণ্ড ৰাখিছিলোঁ ভঙা চিঙা টাইপৰ সেইডাল আঁতৰাই মেলি ইটা পাৰি এনেধৰণৰ কৰি দিলোঁ আৰু এডাল ইমপ্ৰেশ্যনডাল বহুত ধুনীয়াকৈ ফুলে। এডাল যে এনেকৈ এইখিনি ঠাইতে প্ৰতি বছৰে ধুনীয়াকৈ ফুলে কিন্তু টাবে চাপে দিলে বৰ এটা নহয়। ইয়াত এটা পুলি হৈছে আৰু লগতে এইখিনিতো পুলি হৈছে, এয়া 2টা পুলি আছে। বিৰিয়ানী কাঠিতে বস্তুটো ভাল হয় নেকি, বেছিকৈ পানী নপৰে কাৰণে চাগে। আৰু বৰ বিশেষ ফুল নাই, ভালেখিনি ফুল আমাৰ নোহোৱা হৈ গ'ল, মৰি গ'ল যত্নৰ অভাৱত। এইডাল চাওক মৰিগাঁৱৰ ঘৰত যে ফুলি আছে সেই একেডালে তাৰ লগৰে হয়। এইডাল 1 বছৰ হ'ল ইয়াত ৰুই থোৱা, মৰি মৰি কিবাকৈ বাচিছেগৈ। এবাৰ ফুলিলেও ধুনীয়াকৈ, এতিয়া সৰিছেগৈ বাৰু লাহে লাহে। আৰু এইডালো আনিছিলোঁ মই মৰিগাঁৱৰ পৰা। যোৱা বছৰ মুৰ্গীয়ে খুচৰি খুচৰি এইডালক বাঢ়িবই নিদিলে। এইবাৰ এতিয়া এপাহ নে দুপাহ ফুলিছে বাৰু। আৰু টেঙা ফুলডালো ইয়াত ৰুই থোৱা আছে, বৰ ধুনীয়া লাগে দেখিবলৈ। আনফালে চাওক আমাৰ বগেনভেলিয়া আমাৰ বগেনভেলিয়াৰ অৱস্থাই নাই, দুডাল এডালকৈ কিবাকৈ ফুলিছে। ইয়াত হালধীয়া ৰঙৰ এডালো ৰুই থোৱা আছিলে কিন্তু সেইডাল মৰি গ'ল। বাকী এডাল অলপ অলপকৈ ফুলে আৰু এইডাল নাইট কুইন এতিয়াতো নাই বাৰু। আৰু এইডাল চান্দিনী যেতিয়া বিয়া হৈ অহাৰ পিছতেই এইডাল মই ৰুইছিলোঁ, পূৰা ডাঙৰ হৈ গ'ল, যথেষ্টখিনি ডাঙৰ হ'ল। আৰু লগতে এইডাল চাওক, এইডাল নিমডাল, এইডাল যে এতিয়া কিবাকৈ বাঢ়িছে, 5 বছৰ হৈ গ'ল এতিয়া কিবাকৈ ইমানখিনি ওখ হৈছে। এতিয়া চাগে বাঢ়িব আৰু ভালে কিছুদিন ভালকৈ নাবাঢ়িলে, মানে একদম তলতে থাকে। বিশেষকৈ এই গোলাপ ফুলডাল বহুত ডাঙৰ আছিলে যাৰ কাৰণে বাকীখিনি ফুল ভালকৈ বাঢ়িব নোৱাৰিছিলে নেকি। এতিয়া গোলাপডাল কাটি কুটি কিবাকৈ নোহোৱা নিচিনা হৈ গৈছে, অকণমানহে আছেগৈ। এতিয়া নিমডাল বাঢ়িছে, নিমডাল লাগে যিহেতুকে, নিম বহুত কামত আহে, বায়ু চাফা কৰে। তাৰোপৰি সৰু বাচ্ছা থাকিলেতো কেতিয়াবা মানে প্ৰয়োজন হয়। মইতো ভাজি খায়ো ভাল পাওঁ নিম পাতবোৰ, তেনে ক্ষেত্ৰত নিমডাল থাকিলে সুবিধা হয় যিহেতুকে সেইডাল বহাটো বিচাৰিছোঁ। এইডাল ধুনীয়াকৈ ফুলিছে, এতিয়া ফুলি শেষেই হ'ল। আৰু এনেকুৱা সময়ত এতিয়া যিহেতুকে এপ্ৰিল মাহ আহিব, এনেকুৱা সময়ত যদি বস্তুবোৰ কাটি দিয়া হয় আৰু বৰষুণৰ পিছত খুব ধুনীয়াকৈ গোটেইবোৰ বাঢ়ি যায়। যদি আপোনাৰ কাটিং চাটিং কৰিব লগা আছে কিবা কিবি বস্তু, এইখিনি সময়তে কাটিং কৰি ল'ব। মই এইডাল কাটি দিম এইখিনিতে। এতিয়া যেতিয়াই আহোঁ যেতিয়াই সময় পাওঁ এইবোৰ খুচৰাত মই লাগি যাওঁ, যিহেতুকে বস্তুবোৰ ভালে কিছুদিনৰ আগতে মৰমেৰে লগাইছিলোঁ। আৰু এতিয়া যত্ন ল'ব পাহৰিলেতো নহ'ব, হয়তো যত্নটো কমিব, কিন্তু কম বেছি পৰিমাণে হ'লেও লৈ থাকিবলৈ চেষ্টা কৰিম। এইবাৰ পূৰা চাফা কৰি দিলে, গোটেইখন জংঘল হৈ আছিল। আৰু এইডাল বগৰী চাওক, এইডাল লগাইছিলোঁ মৰিগাঁৱৰ পৰাই আনি। এইডাল সেই যে আপেল বগৰী তেনেকুৱা টাইপৰ বুলি লগাইছিলোঁ, কিন্তু মোৰ চাগে কিবা গণ্ডগোল হ'ল নেকি, যাৰ কাৰণে পোখাটো ভিতৰৰ পৰা আহি গ'ল, তলৰ পৰা আহি গ'ল, সেইকাৰণে বহুত ডাঙৰ হ'ল, লগা নাছিলে। এইবাৰ এতিয়া কাটি দিছে, আকৌ ইয়াত গোবৰ দি থৈছে হেনো। আমি নাথাকোঁতেই হৈছে বাৰু এইবোৰ। ইয়াত আকৌ পোখা মেলিব বুলি আশা কৰিছোঁ, কি হয় নাজানো। এইডালো মৰিগাঁৱৰ পৰা আনি ৰোৱা। বহুত বস্তুৱে মই আনি ৰুওঁ, কিন্তু কিছুমান বস্তু হয়, কিছুমান বস্তু মৰি যায়গৈ। কেতিয়াবা ঠাইৰ সলনিৰ কাৰণেও হ'ব পাৰে বা যত্নৰ অভাৱতো হ'ব পাৰে। এইডাল চাওক নেমু, এইডাল মই মৰিগাঁৱৰ পৰাই আনি ৰুইছিলোঁ। আমাৰ চুইট মনাহঁতৰ ঘৰৰ পৰা লৈছিলোঁ, যিহেতুকে নাৰ্চাৰী আছে তেওঁলোকৰ। আৰু চাওক গুড নিউজটো এইটো ফুলিছে। আচলতে এইডাল বহুত আগতেই ফুলিলহেঁতেন, কিন্তু ছাগলী গৰু এইবোৰে খাই খাই একদম অৱস্থা বেয়া কৰি দিয়ে। সেইকাৰণে ইয়াত যে এটা বস্তু দেখিছোঁ, কিছুমান আমি গান্ধীভোগ বুলি কওঁ, সেই বস্তুটো পূৰা আছে, মানে ফুলোতে আহিলে। আৰু পিছত মই মানে আৰু কি হ'ব নাজানোগৈ, পিছত এইবাৰ ৰ'বনে নাই সেইটোও নাজানো বাৰু ফুলবোৰ। কিন্তু তথাপিও গান্ধীয়ে চুহি খোৱা বুলি কয় নহয়, গান্ধীয়ে চুহা এনেকুৱা টাইপৰ এটা কথা কয়তো, নেমু চেমুবোৰ এনেধৰণৰ টেঙাবোৰ, তাৰমানে ফুলতে যদি সিহঁতি থাকে পিছলেতো আৰু অৱস্থা বেয়া কৰিবই। এয়া 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 ভাল লাগে কিবা এটা মনটো। আৰু এইটো এটা কলিৰ নিচিনা হৈছে, কলিয়ে হ'বনে কিয়ে হ'ব নাজানো, আৰু ফুলটো সৰিলে মানে লাগিব চাগে এইটো। আৰু অমিতাৰ অৱস্থা চাওক, পকি মেলি
খাব ধৰা হৈ গৈছে প্ৰথমতে বহুত ধুনীয়া আছিলে অমিতাডাল এতিয়া মানে কিবা বাহিৰ চাইডটো কলা কলা হৈ একদম গুটুৰা গুটুৰ হৈ মানে মিঠা চিঠা নোহোৱা নিচিনা হৈ গৈছেগৈ ইফালে আমাৰ বাইদেউহঁত আহিলেগৈ ফুৰি দুয়োগৰাকী ফুৰি আহিছে খোজকাঢ়ি আহিছে আৰু এতিয়া ধুনীয়াকৈ চাহ খাই ল'ম এইডালো শুকাই গৈছেগৈ দেখিছে পানী চানী নাই এইডাল ৰিপৰ্টিং কৰিব হৈ আছে এইডাল বহুত ধুনীয়া হয় এন্থৰিয়ামডাল ফুলিলে খুব ভাল লাগে কিন্তু তাৰ মানে যিমানটো যত্নৰ প্ৰয়োজন সিমানটো সি নাই পোৱা শুকাই আছে গোটেইখন ঠিক কৰিব লাগিব অলপ ফুলবোৰ মৰিছিলে কৈছোঁ নহয় এয়া চাওক টাবৰ পৰা ভাঙি চিঙি পৰি থকা পিচ লিলি এইফালে অকণমান ওলাইছে এইটো উঘালি ভালকৈ ৰুই ল'ব লাগিব ইমান মানে ভাল হয় ন ফুলবোৰ আৰু এইটো এটা কিবা এটা জাত হ'ব আছে ইয়াতে পৰি এইডাল এডাল মানে টাববোৰ বেয়া হৈ এনেকৈ ছাইডত পেলাই থোৱা নিচিনা হয় আৰু এইবোৰ দেখিছে নাই এইবোৰ এডাল ফুলিছে এডাল সন্মুখতে থ'ব পাৰি কিন্তু এয়া চেপত সোমালেহি আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম অতি সোনকালে ভালে থাকিব সকলো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ